So বন্ধুসকল মই আপোনালোকক জুনাই মহকুমাত উদযাপন কৰিবলগীয়া মেডাম মেফিৰ স্থান আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে কাষতে আমাৰ এই ফায়াৰ ব্ৰিগেডৰ অফিচটো আছে, তাৰ কাষতে আমাৰ চুকাফা ভৱনটো আছে। চুকাফা ভৱনতে আমাৰ লাচিতৰ প্ৰতিমূৰ্তিটো স্থাপন কৰা হ'ল। ইয়াতে মেডাম মেফি পাতিবলৈ কাৰণে যোজা কৰা হৈছে। গতিকে তাৰ কাৰণে উদযাপন সমিতিয়ে আজিৰ পৰা পেণ্ডেল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। তেওঁলোকে জোৰদাৰভাৱে ৰাতিপুৱাৰ পৰা লাগি আছে। খুব সম্ভৱ 2 দিনৰ ভিতৰতে ইয়াত সম্পূৰ্ণ হৈ উঠিব। আপোনালোকক মই দেখুৱাইছোঁ ইয়াতে আমাৰ লাচিতৰ মূৰ্তিটো আছে। লাচিতৰ মূৰ্তিটো আমাৰ চুকাফা ভৱনতে স্থাপন কৰা হৈছে। 2021 চনৰ 24 নৱেম্বৰত শুভ উদ্বোধন কৰা হ'ল। গতিকে আপোনালোকে আহিব, আহি ইয়াতে আমাৰ মেডাম মেফিৰ যিটো পৰম্পৰা কি ধৰণে উদযাপন কৰা হয় বা পূৰ্বপুৰুষক কেনেকৈ স্মৰণ কৰা হয় এই কথাখিনি আপোনালোকে ইয়াতে আহি সেইদিনাখন সকলোৱে গম পাব। গতিকে সকলোকে আহিবলৈ কাৰণে ইয়ালৈ আহিবলৈ কাৰণে অনুৰোধ জনালোঁ। লগতে এটা কথা অনুৰোধ থাকিল যে আপোনালোকে ইয়ালৈ আহোঁতে মাস্ক আৰু যি ভেকচিন এই দুয়োটাই বাধ্যতামূলক কৰা হৈছে। গতিকে ভেকচিন ল'বলৈ বাকী আছে, আপোনালোকে ভেকচিন লৈ লওক। আৰু 31 তাৰিখৰ যি মেডাম মেফি সেই মেডাম মেফি আপোনালোকে উপভোগ কৰিবলৈ আহক। লগতে যি আশীৰ্বাদ সেই আশীৰ্বাদ ইয়াৰ পৰা ল'ব পাৰিব। আমাৰ আহোমসকলে পূৰ্বপুৰুষক এনেদৰে স্মৰণ কৰা হয়, কেনেকৈনো উদযাপন কৰা হয়। গতিকে সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে উপস্থিত হৈ উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলৰ পৰিষদ উৎসাহিত তাৰপিছত পোৱালুং সমাজ জোনাই আৰু জোনাইবাসী সহযোগত তেওঁলোকে ইয়াতে মেডাম মেফি উদযাপন কৰিব লৈছে। এয়া তেওঁলোকে ইতিমধ্যে পেণ্ডেলটো সম্পূৰ্ণ কৰাৰ পথত আমাৰ গাঁৱৰ ডেকা ল'ৰাবিলাক আহি ইয়াতে লাগি দিছেহি। লগতে আমাৰ কাষতে আমাৰ লাচিতৰ প্ৰতিমূৰ্তি এইবাৰ উন্মোচন কৰা হৈছে যোৱা 24 নৱেম্বৰ 2021। গতিকে আপোনালোকে যদি ইয়ালৈ আহে আপোনালোকে সেই মূৰ্তিটো পৰিদৰ্শন কৰিব পাৰিব। মই আপোনালোকক এতিয়া উদ্যোক্তাসকলৰ লগত কথা পতাই দিম। এয়া আমাৰ উদ্যোক্তা আছে, আমাৰ যুৱ পৰিষদৰ জুনাই মহকুমাৰ সভাপতি খুবদাম, তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনাব। ৰাইজলৈ আমি টাই অসম যুৱ পৰিষদে এটা অনুৰোধ জনাইছোঁ যে অহা 31 জানুৱাৰীত আমি মেডাম মেফি অনুষ্ঠানটো আয়োজন কৰিব বিচাৰিছোঁ। সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা পৰা আপোনাৰ দিহা পৰামৰ্শ বিচাৰিছোঁ। আৰু পেণ্ডেলৰ কামখিনি হোৱাৰ পাছত যাতে আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে আহি ইয়াত এখন্তেক দেখা দি যাতে আপোনালোকে খুৰাতাৰাৰ ওচৰত আশীষ লয়, তাৰ বাবে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। ইয়াতে যিহেতু ক'ভিডৰ কথা আছে, ক'ভিডৰ যিটো SOP আছে, গতিকে আমি এইটো অনুৰোধ থাকিলে যে তেওঁলোকে দুপালি ভেকচিন লোৱাৰ লগতে যিটো ক'ভিডৰ নীতি নিয়ম মাস্ক পিন্ধি সকলোৱে আহি আমাৰ অনুষ্ঠানটো উপভোগ কৰক। আৰু লগতে খুৰাতাৰৰ পৰা আশীৰ্বাদ লৈ আমাৰ আগন্তুক দিনবিলাক যাতে সুন্দৰ হয় তাৰ কাৰণে আপোনালোকক সকলোকে আহিবলৈ কাৰণে অনুৰোধ জনালোঁ। লগতে আমাৰ ইয়াত আছে আৰু কেইজনমান, তেওঁলোকৰ লগত কথা পাতিম। আমাৰ এইজন আছে পেণ্ডেলৰ মালিক, তেখেতে কি কয়? নমস্কাৰ। আমি ইয়াত সকলোৱে লাগি আছোঁ। সকলো ৰাইজকে নিমন্ত্ৰণ জনালোঁ, আমাৰ জ্ঞাতি কুটুম্বক সকলোৱে যাতে আহি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে। ধন্যবাদ। ধন্যবাদ। আমাৰ আছে ভূপেন বৰুৱা, আগতে পাতিছিলোঁ, এইবাৰ যুৱ পৰিষদে পাতিছে, কেনেকুৱা লাগিছে? খুব ভাল হৈছে। আৰু ইয়াত আহি দেখিছোঁ যে আজি আমাৰ ল'ৰাখিনি খুব ধুনীয়াকৈ ইমান ঠাণ্ডা বতৰটো ঠাণ্ডা নেওচি বা বতৰ ডাৱৰীয়া যদি চব সকলোখিনি নেওচি পিনে ধুনীয়াকৈ খুব ভালদৰে কামত লাগি আছে। গতিকে এইখিনিতে আমাৰ উদ্যোক্তাসকলে আমি তেওঁলোকক যথেষ্ট যি স্পৃহাৰে আগুৱাই আহিছে, গতিকে কামখিনি সফল হওক তাৰে কামনা কৰিছোঁ। আৰু আগন্তুক দিনত তেনেকৈ ৰাইজৰ সেৱা পাই যাওক তাই আমাৰ আশা থাকিলে। আমি আপোনালোকৰ লোকেশ্যনটো দেখুৱাব বিচাৰিছোঁ। এয়া হ'ল আমাৰ ফায়াৰ ব্ৰিগেডৰ কাষত, আমাৰ এই হ'ল জুনাই মহকুমাৰ যিটো গান্ধী ফিল্ডৰ কাষতে যিটো আপোনাৰ দেখিছে ফায়াৰ ব্ৰিগেডৰ এইটো অফিচটো তাৰ কাষতে আছে। ইয়াতে আছে আমাৰ লাচিতৰ প্ৰতিমূৰ্তি, আপোনালোকে আছে, তেখেতৰো দুআষাৰ ক'ব। যথেষ্ট অৰিহণা আছে। আমি ভাল পাইছোঁ যিহেতু নেকি আমাৰ 31 জানুৱাৰীত আমাৰ মেডাম মেফি আয়োজন কৰিছে। গতিকেলৈ SOPক মানি সকলো ৰাইজে যাতে দুপালি ভেকচিন লোৱা ব্যক্তি সকলোৱে আহে আৰু সকলোৱে সাফল্যমণ্ডিত কৰে, ইয়াৰে আমাৰ কামনা। ধন্যবাদ। এয়া লগতে আমাৰ আছে ৰাজেন কাৰ্যকৰী সভাপতি, তেওঁক আমাৰ কাৰণে আজি এইবাৰ খানা বনাইছে। কি বনাইছে এইটো ওচৰলৈ যাওঁ। এই কাম কৰি থকা মানুহখিনিৰ কাৰণে তেওঁ পাচিঘাটৰ মানুহ আছে, এখেতে কি বনাইছে? আলু পিঁয়াজ
আলু পিঁয়াজ আৰু আজি নিৰামিষ খাম বুলি ভাবিছোঁ। ঠিক আছে ঠিক আছে। আমাৰ পাছিঘাটৰ প্ৰতিনিধি আছে, গতিকে অনুষ্ঠানটো পাছিঘাট আৰু জোনাই দুয়োটা অঞ্চলৰ মানুহে লগ খাই পাতিছে, গতিকে পাছিঘাটৰ প্ৰতিনিধি আছে, তেখেতকো মই এই সম্পৰ্কে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি পাছিঘাট আৰু জোনাই মহকুমা সমিতি টাই আহোম যুৱ পৰিষদ সমিতিৰ উদ্যোগত জোনাইত ফায়াৰ ব্ৰিগেডৰ ওচৰতে মেদামমেফি আয়োজন কৰা হৈছে। সেয়েহে সমূহ আমাৰ জ্ঞাতিবৰ্গক সহযোগিতা, আমাৰ ইয়াত অনুষ্ঠানটো অনুষ্ঠিত কৰোঁতে ভুলভ্ৰান্তি হ'ব পাৰে, সেয়েহে আপোনালোকৰ খোৱালুং সংঘৰ আৰু সকলো আহোম সভাৰ প্ৰতিনিধিসকলৰ পৰা সহযোগিতা বিচাৰিছোঁ। সেয়েহে সকলোৱে আহি আমাক সহযোগিতা কৰিব বুলি আশা ৰাখিম। ধন্যবাদ। পাছিঘাটৰ মানুহ আহিব আৰু আমাৰ জোনাই মহকুমা আহিব, লগতে ইয়াত অস্থায়ীভাৱে আমাৰ এটা টাই মন্দিৰ, যিটো চাউথ মেইন বুলি কোৱা হয়, এইটো নিৰ্মাণ কৰা হৈছে ইতিমধ্যে। ইয়াকো সম্পূৰ্ণ কৰিবলৈ কিছু বাকী আছে, আশা কৰিছোঁ আজিৰ ভিতৰতে এইটো সম্পূৰ্ণ হ'ব। লগতে আমাৰ পেণ্ডেলৰ মূল দায়িত্বত থকা আমাৰ ঢুলীয়া কাইটি আছে, তেখেতকো মই কেতিয়ালৈ শেষ হ'ব মই জনাবলৈ অনুৰোধ জনালোঁ। পেণ্ডেলৰ কামটো কেতিয়ালৈ শেষ কৰিব পাৰিব? আজিৰ পৰা আৰম্ভ হৈছে বাৰু। কেতিয়ালৈ শেষ কৰিম বুলি ভাবিছে আপুনি? 30 তাৰিখে শেষ কৰি দিম বুলি ভাবিছোঁ। শেষ কৰি দিব ন? খুব ধুনীয়াকৈ কৰিব, ধুমধাম লাগি আছোঁ মানে। ৰাইজে আহি যাতে মানুহ 12টা মানুহ লাগি আছে। পেণ্ডেল যথেষ্টখিনি ডাঙৰ হৈছে বাৰু, আৰু এইবিলাক বনাব আছে। ঠিক আছে, ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ সকলোকে। ধন্যবাদ ধন্যবাদ। সেয়া ৰাইজ দেখিছে, ৰাইজে লাগি আছে, গতিকে এখেতলোকলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে ৰাতিপুৱাৰ পৰা এই কামত জড়িত হৈ আছে, গতিকে সকলোকে মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ, ইয়ালৈ আহক, আপোনালোকে আহি জোনাই মহকুমাত উদযাপন কৰা মেদামমেফি তাক আহি ইয়াতে আশীৰ্বাদ ল'বলৈ কাৰণে সকলোকে অনুৰোধ জনালোঁ। ধন্যবাদ।